নমস্কাৰ, মই জানমণি আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ ৰুটি খাম, সেয়ে মই আটাখিনি মাৰি ল'লোঁ আৰু এয়া মই লাডু কৰি ৰুটিকেইটা বেলিব ল'লোঁ। মই বেলিবলৈ বহুতে আমাৰ ছোৱালী মোতকৈ আগত বহিছে, তাই বোলে বেলিব ৰুটি। তাইক আঁতৰাই মই ৰুটিকেইটা বেলি ল'লোঁ, বেলি এয়া গেছতে বেলি ল'লোঁ আৰু এয়া মই ৰুটিকেইটা বনাই আছোঁ, গেছতে বনাইছোঁ আৰু টাৱাখন বনাইছোঁ। মই শুকানকৈ বনাইছোঁ, তেল দি বনোৱা নাই। চৰ্দি লাগি থাকিলে যিহেতু মই শুকান ৰুটিয়ে বনাওঁ, সেইবাবে শুকান ৰুটিয়ে বনাইছোঁ। ৰুটিকেইটা মই এনেকৈ চামুচেৰে হেঁচি হেঁচি দিছোঁ, তেতিয়া ৰুটিটো সোনকালে ভালকৈ সিজি যায় আৰু ফুলি যায়। সেইবাবে মই এনেকৈ চামুচখনে হেঁচি হেঁচি দিছোঁ। ৰুটি বনাই হৈ গ'ল আৰু এইফালে মই এয়া মাংসও বনাই আছোঁ। মাংস দেখিছেনে, মাংসখিনিও বনাই হৈ গ'ল। মই ইয়াত গেছ বন্ধ কৰি দিছোঁ। এইফালে বাকী ৰুটিকেইটাও মই এইফালে বনাই আছোঁ। বনাই এনেকৈ আলু তিয়াই মই ৰুটিকেইটা বনাই এয়া মোৰ বনোৱা হৈ গ'ল। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।